সুন্দৰ দীঘল ঘন চুলি আৰু শ্বাইনিং চুলি আমি সকলোৱে ভাল পাই নহয় জানো? আপোনালোকেও আমি সকলোৱে বিচাৰোঁ আমাৰ চুলি সৰা বন্ধ হওক আৰু চুলিখিনি মোটা হওক, দীঘল আৰু উজ্জ্বল হৈ থাকক বুলি। আজি মই আপোনালোকৰ আগত যি উপায় দেখুৱাম, আপোনালোকে এই উপায় দুদিনমান ব্যৱহাৰ কৰাৰ পিছতেই আপোনালোকৰ চুলি মোটা হ'ব, দীঘল হ'ব আৰু উজ্জ্বল হৈ থাকিব। আপোনালোকে ব্যৱহাৰ কৰি চাওক। এয়া মই মোৰ সৰু বাগানখনত এল'ভেৰা গছবিলাক আপোনালোকক প্ৰথমে মই দেখুৱাই দিছোঁ, আপোনালোকে দেখিছে। আৰু মই বলক বেছি দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমে মই এল'ভেৰা গছৰ পৰাই পাত কাটি লৈ গৈছোঁ, আপোনালোকে দেখিছে। আৰু আপোনালোকেও আপোনালোকৰ বাৰীত যদি এল'ভেৰা গছ নাই, আপোনালোকে বজাৰৰ পৰা অনা এল'ভেৰা জেলো ব্যৱহাৰ কৰিব পাৰিব। কিন্তু নিজৰ এল'ভেৰা ফ্ৰেছটো ভাল আৰু চুলিৰ কাৰণে বেছি ভাল আৰু ফ্ৰেছটো। এয়া মই প্ৰথমে কাটি লৈছোঁ, ধুনীয়াকৈ কাটি মেলি আপোনালোকে কাটি মেলি মিক্সাৰ মেচিনতো খুন্দিব পাৰিব। মই কিন্তু মিক্সাৰ মেচিনত আজি নুখুন্দো, মই কাটা চামুচেদি কাটি ওলাই লৈছোঁ। এনেকৈ আপোনালোকে ওলাই ল'ব পাৰিব আৰু আপোনালোকে যেনেকৈ পাৰে তেনেকৈ কৰিব পাৰিব। আৰু আপোনালোকৰ মিক্সাৰ মেচিন আছে যদি মিক্সাৰ মেচিনটো খুন্দিব পাৰিব। মিক্সাৰ মেচিনত খুন্দিলে বেছি ভাল। আৰু মই কিন্তু এনেকৈ মই খৰি সদায়ে লগাওঁ আৰু মই এনেকৈ লগাবলৈ লৈছোঁ। আৰু এল'ভেৰা যে চুলিৰ কাৰণে কিমান গুণ আছে মই আপোনালোকক ক'বলৈ নাযাওঁ। আৰু আপোনালোকে জানে এল'ভেৰা আমাৰ লগালে আমাৰ চুলি কোমল হয়, দীঘল হয় আৰু চিকচিকীয়া হয়। আপোনালোকে চিৰাপ ব্যৱহাৰ কৰিবই নালাগে, এনেকুৱাকৈ পিছল হয়, ধুনীয়া হয়। আপোনালোকে লগাই চাব। আৰু এল'ভেৰা জেলৰ লগত আপোনালোকে দৈ দিব। আপোনালোকৰ দৈ ইমানেই ভাল চুলিৰ কাৰণে, আপোনালোকে জানে দৈ আমাৰ চুলিৰ কাৰণে, আমাৰ উফিৰ কাৰণেও ভাল আৰু আমাৰ চুলিত কোমল কৰে, দীঘল কৰে। সেইকাৰণে আপোনালোকে দৈ লগাব। মই 2 চামুচ দৈ লগাইছোঁ, কাৰণ মোৰ চুলিৰ অনুপাতে মই লগাইছোঁ। আপোনালোকৰ চুলিৰ অনুপাতে আপোনালোকেও 3 চামুচো লগাব পাৰে বা 4 চামুচো লগাব পাৰে। মই 2 চামুচ লগাইছোঁ। আৰু লগতে দিছোঁ 1 চামুচ মৌজোলো আপোনালোকৰ চুলিৰ অনুপাতে দিব, আপোনালোকৰ যিমান চুলিত দৰকাৰ হয়। আৰু মই যিটো শ্বেম্পু ব্যৱহাৰ কৰিছোঁ এই শ্বেম্পুটোকে মই দিছোঁ। আপোনালোকে যিটো শ্বেম্পু ব্যৱহাৰ কৰে এই শ্বেম্পুকে আপোনালোকেও দিব। আপোনালোকে ধুনীয়াকৈ মিক্স কৰিব আৰু লগতে দিব নেমু 1 টুকুৰা চেপি দিব। নেমু আমাৰ উফিৰ কাৰণে বহুত দৰকাৰ। আমাৰ উফি হ'ব আৰু নেমু দিলে আমাৰ উফি নাইকিয়া হয় আৰু উফি নহয়, সেইকাৰণে নেমু চেপি দিব। আপোনাৰ এনেকৈ ধুনীয়াকৈ মিক্স কৰিব। এনেকৈ মিক্স কৰি আপোনাৰ শ্বেম্পুত ব্যৱহাৰ কৰিব। শ্বেম্পু এনেকৈ ব্যৱহাৰ কৰিব আৰু মিক্স কৰিয়ে থাকিব। ধুনীয়াকৈ মিক্স কৰি আপোনালোকে মোৰ লোৱাটো মই অলপ দেখুৱালোঁ। আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ, কমেণ্ট, লাইক কৰি দিব। আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু আপোনালোকে আশীৰ্বাদ দিব। এয়া মই অলপ দেখুৱাই দিলোঁ মোৰ চুলি ধোৱাটো। একদম গুৰিৰ পৰা লাহে লাহে মালিচ কৰিব আৰু ধুনীয়াকৈ এনেকৈ কৰি ধুই পেলাব। আৰু মই ধুই মেলি আপোনালোকক মোৰ চুলি কোচাক দেখুৱাইছোঁ। মই কিমান কোমল হৈছে, কিমান চিকচিকীয়া হৈছে নহয় জানো? এয়া আপোনালোকে ব্যৱহাৰ কৰি চাওক। মই মিছাকৈ আপোনালোকক কোৱা নাই। আপোনালোকে ব্যৱহাৰ কৰি মোক কমেণ্ট বক্সত জনাব কিমান ধুনীয়া হয়, কিমান শ্বাইনিং হয়। এয়া